Hi, hello, welcome to my channel Morai Voice. আপোনালোকে চাই আছে Morai Voice চেনেলটো। সো আজি মানে আমি অগুৰি ডেকাবিলাকে সব আমাৰ মাঘ বিহুৰ কাৰণে কাম কৰিছো। সো আপোনালোকে চাই থাকিব গাইস, সাপোৰ্ট কৰিব। আমাৰ ব্লগটো আৰম্ভ হ'ল গাইস। সো মানে আমি আজি নাৰা চাৰা তুলিব লাগিব। সো ইতিমধ্যে ট্ৰেক্টৰ আনিলে আমাৰ এই ভিডিঅ' কৰা নহ'ল, মই মানে কামত ব্যস্ত যে খুব মানে নাৰা আমাৰ পুৰা একদম ট্ৰেক্টৰ দি আনি দিছিলে। ধীৰাজে ট্ৰেক্টৰখন আমাৰ দান দিছিলে মানে তো কি নাৰা আনিবলৈ। আমাৰ নাৰা গাইছ, এই নাৰাই দি আমি এইবাৰ মানে মেজি সজাম, মেজি এটা সজাম। মেজিটো পুৰা আমাৰ লাগি আছে। এখেত আমাৰ উৎপল মদাহী, এখেত আমাৰ ৰঞ্জুতি চৌধুৰীক। তো কেনেকুৱা লাগিলে আজি কাম কৰি? খুব ভাল লাগিলে ন? মানে ব্লগটো এতিয়াহে ষ্টাৰ্ট কৰিলোঁ আৰু আগতে কৰা নাছিলোঁ। আপোনালোকে থাকিব গাইছ, সাপোৰ্ট কৰিব। হেপী মাঘ বিহু। আমাৰ এখেত কি নাম আছিল? হেমন্ত চৌধুৰী। চ' আমাৰ তেওঁ কৰি আছে বৰ্তমান। এয়া দুপৰীয়া কেইটা বাজিলে এতিয়া? 2টা বাজি গ'ল। তথাপিতো আমাৰ কাম চলি আছে বৰ্তমান। ৰাতিপুৱা কৰা নহ'ল গাইছ, চ' মানে লাইন নাছিলে। চ' এনেকুৱা কাপাল বেয়া আজি যিয়ে নহওক গাইছ। থাকিব এয়া এখেত আমাৰ CRPFৰ আমাৰ জৱান। চ' জয় হিন্দ ছাৰ। এখেত জৱান আমাৰ ধীৰাজ মদাহী। তো কেনেকুৱা লাগিলে আজি আমাৰ চুলি ল'ৰা কাম কৰি? মজা ন? ট্ৰেক্টৰখন আজি দান দিছিলে মানে আমাৰ নাৰা আনিবৰ কাৰণে, হয় না? তো ভালেই লাগিলে। আৰু ইফালে কি হৈছে চাওঁ, ইফালে আমাৰ গাঁটা খান্দি আছে আমাৰ ভাগিন হয় আমাৰ এইটো জুবিন ভাগিন। হেই গাঁটা খান্দি চাক, ইফালে চাই দিয়ে মুখখন এবাৰ। লাজ কৰে মানে, খুব লাজ কৰে এখেতেক। আৰু ইফালে আমাৰ ৰূপম মদাহী। চ' আমাৰ এইবিলাক মূৰাবিলাক তোলাছোঁ, এইখিনিয়ে আৰু মূৰা চূৰা তুলিছোঁ আৰু। চ' এইবিলাক এতিয়া আমি তাৰমানে ধুনি পোৱা বুলি কয় আমাৰ তাতে। চ' আপোনালোক আপাৰ আছামৰ ফালে কি কয় নাজানো গাইছ। চ' মানে আমাৰ লোৱাৰ আছামত মানে এইটো ধুনি পোৱা বুলি কয়। ধুনিটো আমি ইয়াতে পোৱাম। কেনে লাগিব? মজা লাগিব এইবাৰ। এয়া মূৰা আমি পূৰা তুলিছোঁ আৰু একদম মজাকৈ। প্ৰত্যেক বছৰে এনেকুৱা হয় আমাৰ। আমাৰ উগুৰি গাঁৱৰ এইটো আমাৰ ভঁৰাল ঘৰ হয়। উগুৰি জাৰাবাৰী যুৱ সংঘ স্থাপিত 2002 চনত হৈছিলে। কি কৰা ইয়াতে দাদা? খুটা লাগে ন? অঁ চাইনাৰ কাৰণে লাগে ন? ঠিকে আছে। হে কি কৰা? হা একো নাই হে মজা। হানো কেনে হানো খুন্দি লাগিছে নেকি? হা হেপী মাঘ বিহু বুলি কৈ দিয়া একবাৰ অসমবাসী ৰাইজক। মই খুন্দিকে ক'ম মাঘ বিহু ধৰ্মেন্দ্ৰ মদাহী। গুড। চ' আমাৰ বৰ্তমান কৃষ্ণ মদাহী কি কৰি আছা? টেঙৰ তুলি আছা না? হোৱাই নাই নেকি টেঙৰ তোলা এতিয়াও? আচ্ছা ঠিক আছে। হেল্ল' গাইছ, মানে মোৰ আজি চকুটো একেবাৰে বহুত কি কৰি আছে আজি, কাম কৰিব পৰা নাই ভালকৈ মানে সেইকাৰণে। এই চকুটো মানে মোৰ আজনি উঠি আছে তো, একদম বিষাই আছে, একদম খচখচাই আছে মানে। এইটো দেখছা না? ফুলি আছে একেবাৰে আজনি পূৰা। তথাপিতো আৰু আহিছোঁ আৰু মোক বেছি কাম কৰিব দিয়া নাই, ভিডিঅ' কৰি আছোঁ। এইফালে আমাৰ ভাগিনা কি কিবা খালি নে নাই? কি খালি? কি খোৱালাক? হা ডিমা আৰু কি বন। পেট ভৰিলে নাই? পেট ভৰা নাই মানে আমাৰ মানে খাদ্য বেছি যোগাৰ নাছিল মানে। এতিয়া উপায় নাই, আমাৰ সন্ধিয়া হৈ গ'ল। চ' মানে কি হ'ব আৰু, ঘৰত যাই ভাত খাব পাম আৰু। মই ভাত খাই অহা নাই ৰাতিপুৱা, ভোক লাগিছে, উপায় নাই। চ' আজি অৱস্থাই তেনেকুৱা আৰু, কি কবি আৰু, উপায়তো নাই আৰু। মালদাল কেঁকৰা আহি পালে মাঘৰ বিহু। চ' মানে আমাৰ ফটো নহয়তো ভিডিঅ'। চ' এতিয়া আমাৰ তৰকাৰী বনাই আছে আমাৰ হেৰিৰ কাৰণে, তৰকাৰী বনাই আছে একদম অনুকুমাৰ দাই বনাই আছে। আৰু ইফালে আমাৰ হেমন্ত চৌধুৰীয়ে বনাই আছে। হা দে এতিয়া মানে খুৱাব লাগিবতো। দে ঠিকে আছে। আমাৰ কি থাকিব? আলু থাকিব ন? আলু তাৰপিছত পনীৰ থাকিব, হাঁহৰ মাংস, আমাৰ চয়াবিন থাকিব। চাপৰ্ট কৰিব গাইছ। এইবাৰ মাঘৰ বিহু ফালি যাব একদম, হয়নে নাই ধীৰাজ? ফালি যাবনে নাই? য়েছ। এখেত আমাৰ মানে সম্পাদক আছিলে, আমাৰ ঔগুৰি যুৱ সংঘৰ সম্পাদক ডাঙৰীয়া
উৎপল মৰাহি য়েছ আমাৰ মানে মেজি হৈ গ'ল আৰু মেজি চাওক ইমান ডাঙৰ পুৰা মোবাইলত মানে ধৰাই নাই এইবাৰ মেজি একদম বহুত ডাঙৰ মেজি এই উঠা মেজিত উঠি দিয়া আৰু ভালকৈ ই কৰি দিয়া মেজিটো মেজি হৈ গ'ল আমাৰ মেজি হ'ল নে এই কামত কিয় হোৱা নাই আজি কামত কিয় হোৱা নাই কিয় হোৱা নাই হা কামত নাই ডেকা ল'ৰাবিলাক মেজি হৈ গ'ল মজা শুন ভালকৈ দিয়া এই কি হৈছে তাপলা খুজি আছে আজি বঢ়িয়া এখানে আমার এখানে আমার ৰঞ্জনী চৌধুৰী সব আমার মাঘ বিহুটো কিয় পালন কৰোঁ আমি এইটো কৈ দিয়ক বিহুটো মানে মাঘ বিহু ভোগালী বিহু বুলি কয় না ভোগালী বিহু বুলি কয় আচ্ছা ধান পচি পৰে ভঁৰালত ধান পচি পৰে আমি আনন্দ অলপ নখাই আৰু পিঠা চিঠা খাই তাৰপিছত সেই নাৰাখিনি প্ৰথম নাৰাখিনি তুলি মাত্ৰ কি কৰে ভেলাঘৰ বনাই আচ্ছা ভেলাঘৰত থাকে খানা চানা খাই অলপ আৰু মেজিটো পুৰা দিয়ে কিছুমানে কয় পিতামহ ভীষ্মৰ স্মৃতিত সেই কৰে বুলি পিতামহ ভীষ্মৰ স্মৃতিত মানে এই মেজিটো মানে পুৰা দিয়ে কিছুমানে কয় দে অঁ কিছুমানৰ মুখত শুনিছে মানে আমি নাজানে নেকি ভালকৈ অসমীয়া আহিলে নহয় আপুনি অসমীয়া হয় এইটো মানে অসমীয়া আমাৰ কি বুলি কয় এইটো ট্ৰেডিশ্যন য়েছ পৰম্পৰা সংস্কৃতিৰ য়েছ আৰু বিশেষ কিবা কবি নেকি অসমবাসী ৰাইজক কিবা কবি নেকি মানে হেৰিত আমাৰ মদাহী বইচ এইটো থৈ দি কি ক'ম অসমবাসী ৰাইজক কিবা কৈ দিয়া বিহুৰ পইচা দিলোঁ মাঘ বিহুৰ শুভেচ্ছা হেপী মাঘ বিহু লাগা উল্টে দিয়া মুৰা ওৱান প্লাছৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া আমাৰ ব্লগ পুৰা কাম কৰি আছে বৰ্তমান হ'বই আৰু চ' অলপ সময় বাকী হাই হেল্ল' এতিয়া আমাৰ মানে চাইনা বান্ধি আছে চাইনা বান্ধা হোৱাই নাই এতিয়া ভাটিবিলা হৈ গ'ল মানে আমাৰ আজি চব বিহে পা মাখা আছিলেতো মানে সি হৈ গ'ল মানে আজি মানে কাম ধীৰে হৈ গ'ল এই হাই কৰি দিয়া এবাৰ হাই কৰি দিয়াচোন অনুপম হাই কৰি দিয়া আচ্ছা ঠিক আছে বঢ়িয়া মজা হেই কিনে লাষ্ট কৰি থাকে কেনেকুৱা লাগিলে আজি কাম কৰি ভাল নাগিল কিয় কাবা নাই কাৰণে ভাল লাগিল বুলি কৈছি তো কি ক'ম আৰু গাইজ ভাল নালাগিল বোলে দৌৰিছে কেলাক চ' আমাৰ চাওক আমাৰ এই ভেলাঘৰটো ইতিমধ্যে হৈ গ'ল আমাৰ চাইনাখন হ'লে হ'ল আৰু এই এতিয়া এই কলহ চচনিটো এতিয়া আমাৰ এই ইয়াতে দিব মানে আমাৰ ইয়াতে দিব চ' কি আৰু হেপী মাঘ বিহুটো এইবাৰ উলহ মালহে পালন কৰিম না কি কওক মই দাও বিচাৰি আছো মানে এইটো কাটিব লাগে দাওখন হাৰাইছে নেকি তোৰ হাৰা পাৰিছে পালি না নাই দাও পালি ন ঠিক আছে বঢ়িয়া চাবাছ এই কি চিন্তা কৰি আছ এনে অ'কে তুলি দিয়া মাৰ দিয়া হুশ বঢ়িয়া ৰাজু চৌধুৰী মজা সুন্দৰ একদম বা মজা দেখাইছে ইমান ওখ মানে মই চাপৰা মানুহ না বা ভেলাঘৰ বম ভেলাঘৰ মজা এতিয়া মানে আমাৰ তৰকাৰী হৈ গ'ল আমাৰ কাম হোৱাই নাই তথাপিতো তৰকাৰী হৈ গ'ল আৰু খাওঁ তো খাৱা নাইতো ৰাতিপুৱাৰ পৰা আকৌ এতিয়া আমি তৰকাৰী খাম আৰু মানে তৰকাৰী খাব দিছে নে নাই ঠিক আছে না তৰকাৰী ঠিকে আছে নে নাই
আমাৰ টকাৰ ঠিকে আছে তেখেত মানে ৰান্ধিছিলে আমাৰ সভাপতি নাই আমাৰ সভাপতি বহুত বদমাছ কৰিছে ক'ত ৰঞ্জিত দে আমাৰ সভাপতি গেলা নাই আজি কামত নাই জ্বালা আনিছ ন ঠিকে আছে আমি এতিয়া খাওঁ হা চ' আপোনালোকে মানে চাই থাকিব আৰু চাইনাখন কেনেকুৱা হয় আপোনালোকে ক'ব আৰু কমেণ্টত আমাৰ কামবোৰ কেনেকুৱা হ'ল উগুৰি ডেকাৰ চ' চব আমাৰ মদাহী মানে আমাৰ সমাজখনত বেছিকৈ মদাহী মানুহ আছে চ' সেইকাৰণে মোৰ ইটো মদাহী বয়স চব মদাহী ল'ৰা এইবিলাক পালে মাঘৰ বিহু কেনেকৈনো সোমাই থাকো লখিমী হল সাজু হবৰ হল 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 ঐ কোমল বৰা ধানৰ কিছিলে গীতটো পাহৰি গলো কেলা আমাৰ মানে এতিয়া কাম বৰ হৈ গ'ল এতিয়া ঘৰলৈ যাম আৰু ন কেনেকুৱা লাগিলে ভালে লাগিল তৰকাৰী ৰান্ধি আছে মানে কাম কৰা নাই বিশেষ মানে তৰকাৰী ৰান্ধিছিল না নাই ভেলাঘৰটো ভেলাঘৰ বনাইছিলে না মই দেখা পোৱা নাছিলো তেতিয়া ঠিক আছে এতিয়া তৰকাৰী বনালো এতিয়া যাব লাগে আৰু খুব ভাল মৰম লগা দাদা বিৰাট ভাল পাম মই এখনক ঠিক আছে কেনে ভালে লাগিল না এতিয়া ঘৰলৈ যাম আৰু আমি ন ঘৰলৈ যাওঁ এইখনতে কৰি থাকিব অলপ কিবা কিবি সৰু সুৰা কাম আছে আমি যাম আৰু মানে এতিয়া গা পা ধুই ল যদি মানে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কি কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব হয় নাই ঠিক আছে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো আচ্ছা আৰু আমাৰ ইয়াতে ফাংচন চাব আহিব লাগে আচ্ছা আৰু খেলা কথা কৈ থাকক আৰু আমাৰ এখন লটাৰী খেল উপহাৰ কুপনৰ খেল হৈছে খেল হ'ব অহাকালি নহয় শুকুৰবাৰে সকলো আহি দলে গলে খেলাখন চলাই নিলে হ'ল আৰু টিকেট বেছি নহয় এটা টিকেটৰ দাম 10 টকা 10 টকা এটা চিৰিয়েলি 10 টকা ফুল বহিৰ দাম হ'ল আমাৰ 100 টকা তো ৰাখিব গাইস মোকো লাগিব এটা লাগিব আচ্ছা ঠিক আছে 80 টকা হ'লে ৰাখে এতিয়া বাই বাই আমি ঘৰলৈ যাওঁ আৰু হেপী মাঘ বিহু মজা